everyone, welcome back to my channel. আজি পুনৰ এটা নতুন ভিডিও লৈ আহি আছো আপোনালোকৰ কাষলৈ। আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব। বলক আৰম্ভ কৰো। আজি ঘৰলৈ নতুন বস্তু এটা আনি আছো আৰু আপোনালোকক দেখাম। আপোনালোকে চাগে বক্সটো দেখি গম পালেই কি আছে। ইয়েস, ৰেফ্ৰিজাৰেটৰ। আগৰ ফ্ৰিজটো বেয়া হৈ গৈছিল, মানে আগৰটো ঠাণ্ডা নোহোৱা হৈ গৈছিল, সো এটা নতুন ৰেফ্ৰিজাৰেটৰ অনা কথা আছিল ঘৰত। তো আজি অনা হ'ল নতুন ৰেফ্ৰিজাৰেটৰটো আৰু এইটো ইয়াৰ ডিটেইলছ মই আপোনালোকক দেখাম ভিডিওটোত। বলক। আৰু এইটো হ'ল Samsung Digitouch Cool ৰেফ্ৰিজাৰেটৰ আৰু এইটো বাহিৰৰ পৰা আপুনি কন্ট্ৰোল কৰিব পাৰে। ইয়া দেখিছে, এইটো আপুনি কুলিংটো ইয়াৰ পৰা পাৱাৰ কুলৰ এই থ্ৰুৱেদি আপুনি এইটো কন্ট্ৰোল কৰিব পাৰে। লগতে যোনটো এইটো ডিফ্ৰষ্ট বুলি আছে ন, এইটো যদি ভিতৰত বৰফ জমা হৈ যায়, সেইটো আপুনি গলাব বিচাৰিলে 3 ছেকেণ্ডৰ কাৰণে টিপিব লাগে, তাৰপিছত সেইটো গলি যায়। তাৰপিছত ইকো মুড, এইটো পাৱাৰ ছেভিঙৰ নিচিনা কাম কৰে বুলি কৈছে। আৰু এইটো আপুনি মেক্সিমাম পাৱাৰটো কিবা ইউজ কৰিব পাৰে, সেইখিনি লাহেকৈ চালে গম পাম। এইটো চাওক পুৰণা ফ্ৰিজটোৰ অৱস্থা দেখিছেনে, একদম কলা মলা হৈ লেতেৰা হৈ। এইটো বহুত বছৰ গ'ল, 8 বছৰতকৈতো বেছি গৈছে এইটো। সেইকাৰণে লাষ্টত গৈ এতিয়া ঠাণ্ডা নোহোৱা হৈ গ'ল, লাইট নজ্বলে ভিতৰৰ। সেইটো হৈ গ'ল। এতিয়া আৰু এটা কাম আছে আজি কৰিবলগীয়া, এইটো হ'ল ইহঁতক গা ধোৱা। ইহঁতক গা ধোৱাটো খুবেই প্ৰব্লেম, কাৰণ সিহঁতি গা ধুব নিবিচাৰে, পানী দেখিলেই পলায়। মই গা ধুৱাব গৈ আছোঁ। ই অকণমান ভাল, ই বাৰু পলাব চেষ্টা নকৰে। এইটোত আৰু এটা আছে, সি পানী দেখিলে বুলি ক'লে অলৰেডি বিচনাৰ তলত সোমাই যায়, তাক আৰু উলিয়াব নোৱাৰি। তাক আজিও উলিয়াব নোৱাৰিলোঁ, তাক চাগে বেলেগ এদিন ধৰি গাটো ধুৱাই দিব লাগিব। বহুত ভাগৰ লাগি গ'ল। এতিয়া মই খাওঁ চাহ, কাৰণ চাহে মানে আপোনাক এনাৰ্জি দি থাকে কাম কৰিব টাইমে টাইমে। তো চাহ খাই লওঁ। ৰাতিপুৱা সময়ত তামাম ৰ'দ আছিলে আৰু বহুতেই গৰম, কিন্তু এতিয়া বতৰটো বহুত ভাল। চাগে অলপ সময়ৰ পাছত বৰষুণ দিব। আৰু মায়ে কৈছে যে বাৰীৰ পৰা যোনকেইটা ভোট জলকীয়া আছে স্পেচিয়েলি এইকেইটা ছিঙি আনিব, কাৰণ বৰষুণ দিলে বেয়া হৈ যায়। অলৰেডি বহুত বেয়া হৈছে। তো ভাবিলোঁ আপোনালোকক দেখাম আমাৰ ঘৰৰ বাৰীখন। অৱশ্যে বহুতখিনি এতিয়া নাইকিয়া হৈয়ে গৈছে, আৰু যি আছে সেইখিনিয়ে দেখাম। আৰু বহুত বস্তু পকি সৰি গেলি গৈছে তেনেকুৱা, আৰু জলকীয়াখিনিও বৰষুণ পাই গেলিব ষ্টাৰ্ট দিছিলে। কিন্তু যিখিনি আছে মই আপোনালোকক দেখাম। গাঁৱত থকা এটা ফাইদা হ'ল, গাঁৱত থাকিলে আপুনি ধুনীয়া চব্জি, ঘৰৰ চব্জি খাব পাৰে, যোনবিলাক হেল্ডি হয়, না সাৰ দিয়া। এইটো একদম ডাঙৰ বেনিফিট গাঁৱত থকা, যোনটো চহৰত থকা মানুহখিনিয়ে ফিল কৰিব নোৱাৰে। আপুনি প্ৰব্লেম নাই, ঘৰৰ পাছফালে গ'লে শাক পাচলি নাইবা এঘৰৰ শাক পাচলি আন এঘৰক দিয়া হয়। তেনেকৈ আমাৰো প্ৰথমত যোনখিনি বেছিকৈ লাগিছিলে সেইখিনি বেলেগক দিয়া হ'ল, আৰু তেওঁলোকৰ বেলেগৰ ঘৰত যাৰ বেছিকৈ লাগিছিলে সেইটো আমাক দিয়া হয়। যেনেকৈ বাৰ্টাৰ ছিষ্টেম টাইপ এক্সচেঞ্জ। হ'ল ভেন্দি আৰু এইখিনি হ'ল আহিনীয়া কচু। ব'লক আপোনালোকক আৰু এটা বস্তু দেখাম। এইটো হ'ল ঘৰৰ পুখুৰী, দেখিছে
ইয়াত মাছ পোহা হয় কিন্তু ইমান বেছিকৈ পোহা নহয়, একদম কম, যিহেতু ইয়াৰ চাইজটো ইমান ডাঙৰ নহয় পুখুৰীটো। কিন্তু এই হাঁহকেইটা ইয়াতে থাকে, হাঁহকেইটাৰ কাৰণে বহুত সুবিধা হৈছে। তাহাঁতি এই পুখুৰীটোতেই থাকে, ৰাতিপুৱা সময়তে ওলাই আহে পুখুৰীটোৰ পাৰতে থাকিব, গধূলি হ'লে আকৌ গঁৰাললৈ গুচি যায়। ওলা ওলা যা ভিতৰত যা গলি নাযা যা। এয়া চাওক, ইহঁতক ৰাতিপুৱা সময়ত গা ধুৱাইছিলোঁ আৰু এতিয়া পাছবেলা ইহঁতি আহি আকৌ বোকা খেলি আছে। সিহঁতৰ এইটোৱে দিগদাৰ, আকৌ বোকা লগাব, ঘৰৰ ভিতৰত গোটেই বোকা কৰিব। আপোনালোকৰ ঘৰত যদি কুকুৰ আছে এনেকৈ লেতেৰা কৰে নে জনাবচোন কমেণ্ট বক্সত। আজিৰ ভিডিঅ'টো ইমানলৈ আছিল। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু যদি চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আগলৈ কেনেধৰণৰ ভিডিঅ' চাব বিচাৰিব কমেণ্টত ফিডবেক দিব।